মহানগৰী বৰাগাঁও 23 জুনত উদ্ধাৰ হোৱা এগৰাকী যুৱতীক লৈ এতিয়া বিপাঙত পৰিছে গড়চুক আৰক্ষী। তৰাৰ ৰাজবংশী বুলি চিনাক্ত হোৱা যুৱতীগৰাকীয়ে দিব পৰা নাই নিজৰ সম্পূৰ্ণ পৰিচয় আৰু ঠিকনা। কোনে কি উদ্দেশ্যে মহানগৰীৰ বৰাগাঁৱত এৰি থৈ গ'ল এগৰাকী যুৱতীক এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। মেখেলা চাদৰ পৰিহিত যুৱতীগৰাকীক বৰ্তমান জালুকবাৰীৰ মহিলা নিবাসত ৰখা হৈছে। কোনো লোকে এই যুৱতীগৰাকীৰ যদি চিনি পায় তেনেহ'লে গড়চুক আৰক্ষীক যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যুৱতীগৰাকীৰ আমি ফটোগ্ৰাফ দেখুৱাইছোঁ। মহানগৰী বৰাগাঁৱত 23 জুনত উদ্ধাৰ হোৱা এগৰাকী যুৱতীক লৈ বিপাঙত পৰিছে এতিয়া গড়চুক আৰক্ষী। তৰাৰ ৰাজবংশী বুলি চিনাক্ত হোৱা এগৰাকী যুৱতীয়ে দিব পৰা নাই নিজৰ সম্পূৰ্ণ পৰিচয় আৰু ঠিকনা। কোনে কি উদ্দেশ্যে মহানগৰী বৰাগাঁৱত এৰি থৈ গ'ল এগৰাকী যুৱতীক এতিয়া ৰহস্যৰ আৱৰ্তত আছে। মেখেলা চাদৰ পৰিহিত যুৱতীগৰাকীক বৰ্তমান জালুকবাৰীৰ মহিলা নিবাসত ৰখা হৈছে। কোনো লোকে এই যুৱতীগৰাকীক যদি চিনি পায় গড়চুক আৰক্ষীক যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।